নমস্কাৰ মই অমৰজ্যোতি স্বাগতম জনাইছো সকলোকে বৰাইছো গতাহাৰকে মোৰ ইউটিউব চেনেল অনট অফ লাইফৰ আন এটি ভিডিঅ' লৈ আজি আপোনালোকক দেখুৱাম আমাৰ বহলপুৰত থকা চাৰবাৰীখন মানে বহলপুৰৰ ফৰেষ্ট এৰিয়াখন আহক ভিডিঅ'টো আৰম্ভ কৰোঁ আমাৰ এই চাৰবাৰীখন কেৱল মাত্ৰ শাল গছৰেহে ভৰা আৰু ইয়াৰ দলনিবোৰ হৈছে মাছেৰে ভৰা মই ইয়ালৈ প্ৰায়ে আহোঁ আৰু ইয়াৰ শালগছৰ তলত বহি বহুপৰলৈ ইয়াৰ সৌন্দৰ্য উপভোগ কৰোঁ ইয়াত আহিলে মনটো একেবাৰে ৰিফ্ৰেছ হৈ যায় এয়া কোমলকৈ সেউজীয়া কঠীয়া পাৰত আৰু ৰঙাকৈ ভেটপাহি হৈছে পানীৰ মাজত এয়া ধুনীয়া দলনিত পিটনিত ৰঙা ৰঙা ফুল ঘন ঘন শাল গছৰ শাৰী চোৱা ভিউৱাৰ্ছ এয়াই আমাৰ বহলপুৰ সাইলেন্ট প্লেস প্ৰেমত পৰা ডেকাসকলৰ কাৰণে ফোন কৰিবলৈ খুবেই ভাল ডিষ্টাৰ্ব দিওঁতা কোনো নাই ইয়াত নীৰৱ ঠাই সেউজীয়া পৰিৱেশ সেউজীয়া মন সেউজীয়া প্ৰাণ আৰু সেউজীয়া প্ৰেম মাছলৈ গৈছিলোঁ নহয় মাছলৈ আহিছিলোঁহে ইয়ালৈ বৰ্ষাৰ সময়ত আহোঁ বাৰু এতিয়াও এইবোৰ গোটেই পানীৰে ভৰি পৰে তেতিয়া আমাৰ মানুহবোৰৰ জীৱনত বহুতো চিন্তা বহুতো টেনশ্যন বহুতো দুখ কষ্ট থাকে আৰু সেইবোৰ পাতলাবলৈকে এনেকুৱা পৰিৱেশত মাজে মাজে আহি মনবোৰ মুকলি কৰি দিব লাগে বিকজ নেচাৰ ইজ নট অনলি বিউটিফুল ইটছ অলছ' পিচফুল এণ্ড মাইণ্ড ৰিফ্ৰেছাৰ চ' প্লিজ ছেভ নেচাৰ ছেভ ফিউচাৰ ছেভ লাইফ এই ঠাইখিনিক বৰদল বুলি কয় আৰু আমাৰ এই ঠাইখিনি পদুম ফুলৰ কাৰণে বিখ্যাত আহক আপোনালোকেও ইয়াত কেতিয়াবা ফুৰিবলৈ আৰু ইয়াৰ সেউজীয়া পৰিৱেশৰ মাজত মনবোৰ সেউজীয়া কৰি লৈ যাওক ইয়াৰ সেউজীয়া পৰিৱেশৰ মাজত যি এক নান্দনিক পৰিৱেশ আপোনালোকে সেয়া নিজ চকুৰে চালেহে গম পাব আমাৰ এই বৰদলখন পদুম ফুলৰ কাৰণে বিখ্যাত যদিও ইয়াত এতিয়া পদুম ফুল নাই কেৱল ভেট ফুলহে আছে কিন্তু বাৰিষা কালত ইয়াত পদুম ফুল হয় আৰু তেতিয়া চাবলৈ ভাল পদুম ফুলেৰে ভৰি পৰে এই গোটেই এইবোৰ ঠাই বগা হৈ পৰে ইয়াত কেৱল মাত্ৰ এতিয়া ভেট ফুলহে আছে সৌবোৰ যি ৰঙা ৰঙা দেখিছে সেইবোৰ হৈছে ভেট ফুল
ৱাও বিউটিফুল অসম চাওক ইয়াতকৈ ধুনীয়া আৰু মোৰ ক'বলৈ ভাষা নাই Yo, man, come on, hurry up. Quick. এনেকুৱা ৰাস্তা দিয়েই পুৰণি দিনত হিৰোবোৰে নিজৰ প্ৰেয়সীক ঘোঁৰাত উঠাই লৈ পলুৱাই নিছিলে অৱশ্যে সেই দিনো নাই সেই প্ৰেমো নাই কিন্তু কিছুমান ঠাইবোৰ এতিয়াও সাক্ষী হৈ আছে টিনৰ বেৰেৰে বাউণ্ডাৰী ৱাল দিয়া এই ঘৰকেইটাই হৈছে বহলপুৰৰ ফৰেষ্ট অফিচ এইবিলাক হৈছে পদুম ফুলৰ পাত বৰ্তমান পদুম ফুল নাই এতিয়াহে ফুলিব আৰু ৰঙাবিলাক হৈছে ভেট ফুল এইবোৰ পদুম ফুল নহয় পদুম ফুলবিলাক হৈছে বগা ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে অশেষ ধন্যবাদ ভিডিঅ'টো যদি চাই ভাল লাগিলে তেন্তে এটা লাইক কৰি দিব যদি ভালতকৈ ভাল লাগিলে তেন্তে শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো টিপি অল কৰিবলৈ নাপাহৰিব